কাৰ্বি আংলং জিলাত দ্বিতীয় পৰ্যায় গুণোৎসৱত শিক্ষক ৰূপত উপায়ুক্ত অতিৰিক্ত উপায়ুক্ত IGP বন বিষয়া অভিযন্তা হামৰেন বিদ্যালয়ৰ দুৰৱস্থা নাই ডেস্ক বেঞ্চ নাই প্ৰস্ৰাৱগাৰ বুকাজান মহকুমাত কংগ্ৰেছৰ অৱস্থান ধৰ্মঘট কাৰ্যসূচী মহকুমা এলেকাত অসম্পূৰ্ণ বিভিন্ন পথ পকী দলং আদি আগন্তুক 2018 31 ডিচেম্বৰৰ ভিতৰত নিৰ্মাণ সম্পূৰ্ণ কৰাৰ দাবী কংগ্ৰেছৰ নমস্কাৰ অসমীয়া প্ৰাইম টাইম বাতৰিত মই পৰকজ্যোতি শৰ্মাই স্বাগতম জনাইছো এতিয়া আগবাঢ়িছো প্ৰথমটো বাতৰিলৈ 2017 বৰ্ষ প্ৰথম পৰ্যায় গুণোৎসৱৰ তিতাকেহা আৰু মিঠা অভিজ্ঞতা লাভ কৰাৰ পিছত পূব কাৰ্বি আংলং জিলাত ইতিমধ্যে আৰম্ভ হৈছে দ্বিতীয় পৰ্যায় গুণোৎসৱ এই উপলক্ষে জিলাখনৰ বুকাজান হাওৰাঘাট আৰু ডিফু মহকুমাৰ কেইবাটাও খণ্ড মুঠ 1281 খন বিদ্যালয়ত গুণোৎসৱৰ কাৰ্য আৰম্ভ হৈছে এই উদ্দেশ্যে জিলাখনৰ বিভিন্ন চৰকাৰী বিদ্যালয়ত বহি নিৰীক্ষক হিচাপে নিয়োজিত হৈছে জিলাখনৰ শীৰ্ষ আমোলাক্ৰমে উপায়ুক্ত অতিৰিক্ত উপায়ুক্ত IGP অভিযন্তা বন বিষয়া প্ৰবক্তাসকল দ্বিতীয় পৰ্যায় গুণোৎসৱৰ উপলক্ষে সমগ্ৰ পূব কাৰ্বি আংলং জিলাৰ লগতে লুম্বাজাম ব্লকৰ অধীনস্থ ডিফু চৰকাৰী বিদ্যালয়সমূহত গুণোৎসৱৰ বাবে পুৱাৰে পৰা এক উৎসৱমুখৰ পৰিৱেশ সৃষ্টি হয় বহি নিৰীক্ষক লাইচন বিষয়া প্ৰটকল বিষয়াসকলক উষ্ম আদৰণি জনাই উচ্চ সন্মানেৰে বিদ্যালয়ৰ চৌহদত শিক্ষক শিক্ষয়িত্ৰী আৰু ছাত্ৰ ছাত্ৰীসকলে আদৰি নিয়ে ডিফু চন্দ্ৰ সিং টেৰণ হাইস্কুলত পশ্চিম কাৰ্বি আংলঙৰ উপায়ুক্ত দেৱজ্যোতি হাজৰিকা ডিফুৰ বুনিয়াদী LP স্কুলত অসম আৰক্ষীৰ সঞ্চালক বিনোদ কুমাৰে বহি নিৰীক্ষক ৰূপে দায়িত্ব পালন কৰে চন্দ্ৰ সিং টেৰণ হাইস্কুলত গুণোৎসৱৰ প্ৰস্তুতি আছিল প্ৰশংসনীয় বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি সদস্যসকলৰ উপস্থিতিৰ লগতে বিদ্যালয়খনৰ গুণোৎসৱৰ নডেল শিক্ষক নিত্যানন্দ বৰাই পৰিচালনা কৰা প্ৰাতঃ সভাত ছাত্ৰ ছাত্ৰীসকলৰ উৎকৃষ্ট প্ৰদৰ্শনে বহি নিৰীক্ষক ৰূপী পশ্চিম কাৰ্বি আংলঙৰ উপায়ুক্ত দেৱজ্যোতি হাজৰিকা প্ৰটকল বিষয়া সুনিতা টেৰাংপি আৰু লাইচন বিষয়া বিনুকা ৰংহাংপিৰ দৃষ্টি আকৰ্ষণ কৰাৰ লগতে আপ্লুত কৰে উপায়ুক্ত গৰাকীয়ে বিদ্যালয়খনৰ আন্তঃগাঁথনি বিদ্যায়নিক দিশ শিক্ষক ছাত্ৰ ছাত্ৰীৰ উপস্থিতিৰ ৰেকৰ্ড আৰু বিভিন্ন দিশ সূক্ষ্মভাৱে পৰ্যবেক্ষণ কৰাৰ লগতে দুপৰীয়া আহাৰ ৰান্ধনি কৰ্মীসকলৰ লগতো মত বিনিময় কৰে ৰন্ধন কৰ্মীসকলৰ মাননি কম হোৱা বুলি ৰন্ধন কৰ্মীসকলে খুব উজাৰে বিদ্যালয়খনৰ প্ৰধান শিক্ষয়িত্ৰী ৰেণু ৰেখা বৰা আৰু সহ শিক্ষয়িত্ৰী অৰুণিমা পাঠক পৰিচালনা সমিতিৰ সভাপতি মাজাহাৰুল ইছলাম উপ সভাপতি ৰঞ্জিত সেন আৰু প্ৰাক্তন সভাপতি মুকুল বৰুৱা আৰু সদস্যসকল সহযোগ কৰে আনহাতে ডিফু বুনিয়াদী LP স্কুলত অসম আৰক্ষী প্ৰশিক্ষণ আৰু অস্ত্ৰ বিভাগৰ সঞ্চালক IPS বিনোদ কুমাৰে বহি নিৰীক্ষক হিচাপে দায়িত্ব পালন কৰি ছাত্ৰ ছাত্ৰীসকলৰ লগতে এনেদৰে সময় কটাই মত বিনিময় কৰিবলৈ পাই যথেষ্ট সুখী আৰু ছাত্ৰ ছাত্ৰীসকলৰ বিভিন্ন প্ৰদৰ্শনত তেওঁ আপ্লুত বুলি সংবাদ মাধ্যমক জানিব দিছে ইফালে পূব কাৰ্বি আংলং জিলা বুকাজানত 260 খন হাওৰাঘাটত 244 খন লুম্বাজানত 241 আৰু ৰংৱংৱেত 104 খন চামেলাংছুত 159 খন লাংছমেপি ব্লকত 148 খন বিদ্যালয়ত চলি আছে দ্বিতীয় পৰ্যায় গুণোৎসৱ অৰুণ লেখে ৰিপৰ্ট কাট নিউজ অসম চৰকাৰে ধুমধামেৰে পালন কৰিছে গুণোৎসৱ দ্বিতীয় পৰ্যায় গুণোৎসৱক লৈ ৰাজ্যত ব্যাপক ব্যস্ততা সময়তে আমি দেখুৱাব বিচাৰিছো পশ্চিম কাৰ্বি আংলং জিলাৰ এখন বিদ্যালয়ৰ হামৰেনা জিৰচং ইংৰাজী প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ বাবে নাই ডেস্ক বেঞ্চ নাই প্ৰস্ৰাৱগাৰ পশ্চিম কাৰ্বি আংলঙৰ দ্বিতীয় পৰ্যায় গুণোৎসৱ হ'ব দুৰ্গা পূজাৰ পিছত এবছৰ আগৰ গুণোৎসৱটো এই বিদ্যালয়খনৰ অৱসাদা একেই আছিল কাৰ্বি আংলং সাহিত্য পৰিষদে আন্তঃগাঁথনি উন্নয়নৰ কাম কৰাৰ কথা আছিল যদিও আজিও নহল পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে দুদিনৰ পূৰ্বে পৰিষদৰ MSc সকলক বিলাসী ইনোভা গাড়ী প্ৰদান কৰে কিন্তু ছাত্ৰ ছাত্ৰীক ডেস্ক বেঞ্চ প্ৰদান কৰাত ব্যৰ্থ পৰিষদখন প্ৰধান শিক্ষয়িত্ৰী গৰাকীয়ে গুণোৎসৱৰ মাজতে কি ক'লে শুনক
ল'ৰা ছোৱালী যোৱাকালিৰ পৰা আৰম্ভ কৰিছে যে KG1 KG2 ক্লাছ 1 ক্লাছ 2 সিহঁতৰ পৰীক্ষা চলি আছে কিন্তু ক্লাছ 1ৰ পৰা ক্লাছ 4লৈকে যেনে তেনে চলি আছে কিন্তু KG1 আৰু KG2 এই দুটা ক্লাছটো বেণ্ড ডেস্ক নথকাৰ বাবে ল'ৰা ছোৱালী অসুবিধা হৈছে গতিকে গভৰ্ণমেণ্টৰ পৰা অলপ সহায় কৰিব নেকি বুলি আমি আশা কৰিছোঁ অসুবিধাটো মানে ল'ৰা ছোৱালী টয়লেট নাই তাৰপিছত আৰু ইয়াত বহুত অসুবিধা আছে তাৰ মানে টয়লেট নাই তাৰপিছত খোৱা পানী অসুবিধা আছে খোৱা পানী এতিয়া বৰ্তমান ৰিঙেল আছে হ'লেও ভাল নহয় সেইকাৰণে অলপ গভৰ্ণমেণ্টৰ পৰা সহায় কৰিলে ভাল হয় বঠাত লামচৰ পৰা জাসন ইংহি ৰিপৰ্ট কাট নিউজ পৰিৱৰ্তনকামী বিজেপি চৰকাৰৰ দিনত কাৰ্বি আংলঙৰ বোকাজান মহকুমাৰ এলেকাত পৰিৱৰ্তন আনিবলৈ পথ আৰু দলং নিৰ্মাণ আদিৰ কামৰ শুভাৰম্ভ কৰিলে ঠিকেই কিন্তু সেইবোৰ প্ৰায় সকলো অসম্পূৰ্ণ হৈ পৰি থকা পৰিলক্ষিত হৈছে এনে অৱস্থাত আগন্তুক সাংসদ নিৰ্বাচনৰ পূৰ্বে শাসকীয় দলটিৰ প্ৰধান বিৰোধী দলে এতিয়া সেইবোৰ অসম্পূৰ্ণ কামৰ তালিকাৰে হলক ঠেকত পেলোৱাৰ লগতে জিলাবাসীৰ আগত নিজৰ দলীয় স্থিতি প্ৰদৰ্শনৰ পূৰ্ণ সুযোগ গ্ৰহণ কৰিছে কংগ্ৰেছে বোকাজান মহকুমাৰ অন্তৰ্গত চিলনীজান স্থিত গড়কাপ্তানি বিভাগৰ কাৰ্যবাহী অভিযন্তা বৰপথাৰৰ অধীনত বিজেপি চৰকাৰে ইতিমধ্যে কেইবাটাও পথ তথা RCC ব্ৰিজ নিৰ্মাণৰ কাম শুভাৰম্ভণি কৰি আদ্যপি সম্পূৰ্ণ হৈ উঠা নাই এইসমূহ আধৰুৱা পথ আৰু দলং চলিত বৰ্ষৰ ডিচেম্বৰৰ ভিতৰত নিৰ্মাণ সম্পূৰ্ণ কৰাৰ দাবী তুলি বোকাজান ব্লক কংগ্ৰেছ কমিটিৰ উদ্যোগত কমিটিৰ নিজা কাৰ্যালয় চৌহদত অৱস্থান ধৰ্মঘট পালন কৰে চিলনীজান স্থিত গড়কাপ্তানি বিভাগৰ কাৰ্যবাহী অভিযন্তাৰ কাৰ্যালয়ৰ অধীনত বোকাজান মহকুমাৰ এলেকা নগালেণ্ড গেটৰ পৰা ৰঙাজানলৈ 39 নং ৰাষ্ট্ৰীয় পথ মেণ্টিছ গাঁৱৰ পৰা লংকাথাৰ গাঁৱলৈ আৰু সুখানজানৰ পৰা ইকৰাণী হৈ নেপাৰপাতিলৈ প্ৰধানমন্ত্ৰী গ্ৰাম সড়ক যোজনা পথ নিজৰাপাৰৰ পৰা মাধৱপুৰ হৈ বোকাজান অসামৰিক চিকিৎসালয় গড়কাপ্তানি পথ চিৰণীজানৰ পৰা চকীহলাৰ কয়লামাটিলৈ গড়কাপ্তানি পথ জপৰাজানৰ পৰা ৰংগলৈ গড়কাপ্তানি পথ দলং আদি আধৰুৱা কাৰ্যবোৰ 2018 ডিচেম্বৰ মাহৰ ভিতৰত সম্পূৰ্ণ কৰাৰ দাবী তুলি ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে কংগ্ৰেছে ধৰ্মঘট কাৰ্যসূচীৰ অন্তত কংগ্ৰেছে গড়কাপ্তানি বিভাগক কাৰ্যবাহী অভিযন্তাৰ কাৰ্যালয়লৈ গৈ অভিযন্তাৰ হাতত এখন স্মাৰক পত্ৰ প্ৰদান কৰে উল্লেখ্য বোকাজান ব্লক কংগ্ৰেছ কমিটিৰ সভাপতি চন্দ্ৰ কাঠাৰ বোকাজান মণ্ডল কংগ্ৰেছৰ কমিটিৰ সভাপতি নিপেন থাংমা সৰুপথাৰ মহিলা কংগ্ৰেছ কমিটিৰ সভানেত্ৰী কাদম তেৰাংপি বোকাজান মহিলা কংগ্ৰেছ কমিটিৰ সভানেত্ৰী কাৰেং টিছপি মণ্ডল কংগ্ৰেছ কমিটিৰ সভাপতি সূৰ্য ৰংফাৰ প্ৰমুখ বিশিষ্ট নেতা তথা সদস্যসকলে এই ধৰ্ণা কাৰ্যসূচীত অংশ লয় বোকাজানৰ পৰা আনন্দ তেৰাঙৰ ৰিপৰ্ট কাট নিউজ এটি ফুলকমলীয়া শিশু যি পৃথিৱীৰ বহু কথা বুজিয়ে উঠা নাই কিন্তু নিষ্ঠুৰ নিয়তিৰ কি পৰিহাস 5 বছৰীয়া শিশু জছুৱা তেৰণ ভুগি আছে দুৰাৰোগ্য কিডনী ৰোগত দিন হাজিৰা কৰি পৰিয়ালক পোহপাল দিয়া পিতৃৰ সামৰ্থ্য নাই পুত্ৰক উন্নত চিকিৎসা কৰাৰ সেয়েহে এই সময়ত সম্বলহীন পৰিয়ালটিৰ একমাত্ৰ ভৰসা ঈশ্বৰ আৰু কোনো হৃদয়বান ব্যক্তিৰ এই মৰম লগা শিশুটিক চাওক পৃথিৱীৰ বিষয়ে জীৱনৰ বিষয়ে একো বুজি উঠা নাই এথোন এই নিৰীহ নিষ্পাপ শিশুটিক অভাৱী পিতৃ মাতৃয়ে তিল তিলকৈ মৃত্যুৰ হাতত এৰি দিছে ইয়াৰ বাহিৰে উপায় নাই অভাৱ অনাটনেৰে জুৰুলা পৰিয়ালটিৰ কিন্তু সেই বুলি জগতত এতিয়াও কৰবাত নহয় কৰবাত মানৱীয়তা আছে আৰু সেইবাবে আগবাঢ়ি আহিল এটি বেচৰকাৰী সংগঠন কাৰ্বি ইউনাইটেড কাউন্সিল হয় ডিপু নিকটৱৰ্তী 4 নং ৱাৰ্ডৰ ৰাংমিলি বেঞ্জামিন মিলিক গাঁৱৰ নিবাসী দৰসিং তেৰণ আৰু জ্যোতি তেৰাংপীৰ 3 গৰাকী সন্তানৰ নুমলীয়া পুত্ৰ এই জছুৱা তেৰণ বয়স মাত্ৰ 5 বছৰ যোৱা 3 বছৰ ধৰি ভুগি আহিছে দুৰাৰোগ্য কিডনী ৰোগত এই শিশুটি সংগঠনটোৱে সমগঠনৰ তৰফৰ পৰা এটি সাহায্য আগবঢ়োৱাৰ লগতে সংগঠনটিৰ নেতৃত্বই সংবাদমেল আয়োজন কৰি সংবাদ মাধ্যমৰ জৰিয়তে হৃদয়বান ব্যক্তিৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ প্ৰয়াস কৰিছে
Why are we have been here? We have been here. Actually, we got the news that one child, is 5 years old, just watch around. He's suffering from a kidney disease. It's been going on for at least 3 years, and as you came to know, see here that they have a financial problem. So, with our organization, Karbi United Council, had got the news, and we want to make the people know that they are suffering from such a big issue that they can't take care and they can't treatment their child. So I request from my side with regarding our humanity that if we give আমি আমাৰ কাৰ্বি ইউনাইটেড কাউন্সিল পৰা আৰু আমাৰ এই ল'ৰাজন কিডনী বেমাৰ কিডনী ফেলাৰ আৰু অসমবাসী ৰাইজক আমি যোনে মনৰ ভিতৰৰ পৰা সহায় কৰিব বিচাৰে যদি আৰু কাৰ্বি আংলং ৰাইজক আমি এইটো ল'ৰাটোক আমাক সহায় কৰিব বিচাৰে যদি একাউণ্ট নম্বৰ আছে এই একাউণ্ট নম্বৰটো আপোনালোকে যদি ডনেশ্যন কৰিব পাৰে একাউণ্ট নম্বৰ হৈছে 3250242838 Again repeat. আৰু কৈছোঁ 3250242838 Thank you. তেওঁলোকে সমূহ ৰাজ্য তথা জিলাবাসীৰ ৰাজ্যলৈ শিশুটিৰ চিকিৎসাৰ বাবে সহায় সহযোগ আগবঢ়োৱাবলৈ বিনম্ৰ অনুৰোধ জনোৱাৰ লগতে SBI একাউণ্ট নম্বৰ 3250242838 অৰ্থ সাহায্য দিয়াৰ লগতে 8638902207 মোবাইল নম্বৰত ইচ্ছুক ব্যক্তিয়ে এই সন্দৰ্ভত পোনপটীয়া যোগাযোগ কৰিবলৈ আহ্বান জনাইছে সংগঠনটিৰ নেতৃত্বই পংকজ ডেকাৰ ৰিপৰ্ট কাট নিউজ সময় হৈছে এটি চমু বাণিজ্যিক বিৰতিৰ Hurry up, hurry up. Hero Company gives you a beautiful opportunity to have any kind of scooty or bike with the best help of easy loan facility. Also, it will be covered up with best driving comfort, best mileage, easy spot finance, best looks, etc. Service accessories and spare parts are available here. Please contact nearest authorized dealer. SMV Motors opposite of DIG Bungalow, Difu Manje Road, Karbi Anglong, Difu. For more queries, please contact 9613731109 or 9101147818. J&J Mandu has come to twist your taste with ethnic traditional dishes, noodles, rice, main course, beverages, soups and many more. A restaurant that makes you feel alive and energized. You can be out there enjoying the things you love. Parties like wedding parties and birthday parties are also taken up. On any occasion, the order must be given at earliest time. For more queries, please contact 9435925116. J&J Amandu, Difu Karbi Anglong Birla, near Bharat Petrol Pump. A family restaurant, a part of your family. আজিকালি যিকোনো পাৰ্টি মানে কাঞ্চ জুচ বাইদি বেটো কমলাটো খাইছিলি না আনাৰসৰটো পাহাৰীয়া কমলা আৰু আনাৰসৰ পৰা তৈয়াৰ কৰা কাঞ্চ জুচ সম্পূৰ্ণ বিশুদ্ধ কাঞ্চ জুচ খাওক জীৱনৰ মজা লওক Conch juice. Come one, come on. Grand opening of Bazaar, India. A shopping mall consisting of various quality of gents wear, ladies wear, kids wear, and tremendous quality of household items, accessories, etc.
Main Market, Old LIC Building, Karbi Anglong, Assam. Looking for your needs? Visit Bazaar India. বিৰতি পিছত পুনৰ বাতৰি মজিয়াত কাৰ্বি আংলং জিলাৰ সমগ্ৰ পৰিষদ সমষ্টিত 26 সংখ্যক মাণ্ডলিক কাৰ্বি যুৱ মহোৎসৱ উদযাপনৰ বাবে যুদ্ধংদেহী প্ৰস্তুতিৰে কামত লাগিছে। ইয়াৰ বিপৰীতে নমাটি পৰিষদ সমষ্টিত দেনগাঁও মহোৎসৱৰ থলীত এতিয়াও নীৰৱতাই বিৰাজ কৰিছে, কিয়নো চৰকাৰৰ ফালৰ পৰা এতিয়াও আশাব্যঞ্জক সঁহাৰি তথা সহযোগ পোৱা নাই। হতাশাত ভোগা সাংস্কৃতিক উদ্যোক্তাসকলে সেয়েহে সমগ্ৰ দেনগাঁওবাসীক সকলো প্ৰকাৰ সহায় সহযোগৰ আহ্বান কৰিছে। 26 সংখ্যক সাংস্কৃতিক যুৱ মহোৎসৱ নিচেই সমাগত। তেনে পৰিস্থিতিটো মৰিশালী নীৰৱতাই বিৰাজ কৰিছে দেনগাঁও মহোৎসৱৰ উদযাপন থলী। দেনগাঁও মাণ্ডলিক কাৰ্বি যুৱ মহোৎসৱৰ উদযাপনৰ এগৰাকী উদ্যোক্তা ৰাজু টেৰাঙে সংবাদ মাধ্যমৰ যোগে সমগ্ৰ দেনগাঁওবাসীক মহোৎসৱৰ উদযাপনৰ ক্ষেত্ৰত সকলো প্ৰকাৰ সহায় সহযোগ কৰিবলৈ আহ্বান কৰি কয় যে প্ৰত্যেকজন কাৰ্বিয়ে নিজৰ পৰম্পৰা তথা কলা সংস্কৃতিক জীয়াই ৰখা আৰু বিকাশে নিয়াটো আটাইৰে কৰ্তব্য। গতিকে নিজৰ জাতি তথা সংস্কৃতি অটুট ৰখাৰ স্বাৰ্থত ওলাই আহি সহযোগ কৰিব লাগে। টেৰাঙে আৰু কয় যে এতিয়ালৈ স্থানীয় জনপ্ৰতিনিধি তথা ডেপুটি স্পীকাৰ ৰিতেশ ইংহিয়েও কোনো দিহা পৰামৰ্শও আগবঢ়োৱা নাই। Sorong denarong jonelalong natalon peneng sam anengkan sampridang nanak katu kali denarong arab doan hanta kaceto dun pet ate ceto pen litum lekhang festival mate lekhang atang patun pen cetorap doan arab denarong arab doan pen utar se ceto dun pen la bangsa festival ke patun di patun তথাপি নিজৰ কলা সংস্কৃতি আগুৱাই নিয়াৰ স্বাৰ্থত দেনগাঁওবাসীয়ে হতাশ নহৈ নিজৰ মনোবল বঢ়োৱাৰ লগতে আন্তৰিকতাৰে সহায় সমৰ্থন দিয়াৰ আহ্বান কৰিছে টেৰাঙে। দেনগাঁৱৰ পৰা বিশেষ প্ৰতিবেদক কাট নিউজ। পশ্চিম কাৰ্বি আংলঙৰ 5 নং ৰংখাং পৰিষদীয় সমষ্টিৰ অন্তৰ্গত বঠাতলাংছ উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত অনুষ্ঠিত হৈছে MSC ফুটবল কাপ টুৰ্ণামেণ্ট। আৰম্ভণি খেলখনত লাংহান লোকেল বুট কমিটি আৰু হংকাম লোকেল বুট কমিটিৰ মাজত অনুষ্ঠিত হয়। খেলখনত 3-2 গলৰ ব্যৱধানত হংকাম বুট কমিটিৰ বিপক্ষে লাংহান বুট কমিটিয়ে বিজয় হয়। MSC কাপ ফুটবল কাপৰ আজি প্ৰথম দিনৰ প্ৰতিযোগিতাত লাংহান লোকেল বুট কমিটি আৰু হংকাম লোকেল বুট কমিটি দুয়ো দলকে 30 মিনিটকৈ খেলিবলৈ সময় দিয়া হয়। খেলৰ প্ৰথম 30 মিনিটত লাংহান লোকেল কমিটি 7 নং জাৰ্চি জিন্দা টেৰাঙে বিপক্ষ হংকাম বুট কমিটিক 1 গ'ল দিয়ে। কিছু সময় খেলাৰ পিছত পুনৰ লাংহানৰ 11 নং জাৰ্চি অমৰ টেৰাঙে দিয়ে হংকাম বুট কমিটিক। এনেদৰে 2 গলত প্ৰথমাৰ্ধ খেল সমাপ্ত হয় আৰু পুনৰ কিছু সময়ৰ পিছত আৰম্ভ হয় দ্বিতীয় অৰ্ধ খেল। খেলৰ দ্বিতীয় অৰ্ধত লাংহান অমৰ টেৰাঙে পুনৰ হংকাম বুট কমিটিৰ বিপক্ষে 1 গ'ল দিয়ে। বিপৰীতে হংকাম বুট কমিটিয়ে ইয়াৰ প্ৰত্যুত্তৰ হিচাপে লাংহান বুট কমিটিক এটাও গ'ল দিবলৈ সক্ষম নহ'ল। 3-0 গলত লাংহান বুট কমিটিৰ প্ৰথম প্ৰতিযোগিতাত বিজয়ী হয়। উল্লেখ্য আৰম্ভণি খেলত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য ৰূপ সিং তেৰণে মুখ্য অতিথি স্থানীয় MSC হৰেণ সিং বে আৰু দুৱাৰ আমলা পৰিষদ সমষ্টি MSC প্ৰভাত চন্দ্ৰ তাৰো প্ৰমুখ বিশিষ্ট ব্যক্তিসকলে আৰম্ভণিৰ অনুষ্ঠানত যোগদান কৰি স্থানীয় সহস্ৰাধিক দৰ্শকৰ সৈতে ফুটবল খেলখন আনন্দৰে উপভোগ কৰে। বঠাতলাংছৰ পৰা জাচন ইংহি ৰিপৰ্ট কাট নিউজ। আজি অসমীয়া প্ৰাইম টাইম বাতৰি ইমানতে সামৰিছোঁ। ধন্যবাদ।